আপোনালোকে চাই আছে গাঁৱৰ লাহেকে আজি আমি আছো ট্ৰেইনৰ ভিতৰত আৰু আজি আমি যাম মানে কৃষ্ণা টকৰেশ্বৰী আজি আমি যাম টকৰেশ্বৰী মন্দিৰত চাব ভিডিঅ'টো কেনেদৰে ক'ব আৰু বনাক ভিডিঅ'টো জোনা উপচি পৰে বুকু পাৰে গোলাপে আমি আহি পালো আমি আহি পাই গলো হেৰি পালো কি পালো কৃষ্ণ বলে এতিয়া আমি মেইন মন্দিৰলৈ যোৱা পুৰা দাউৰি আছো যাই আছো যাব লাগে মেইন মন্দিৰত লাগি আৰু আমাৰ এই গ্যাং পিছত গাছ এই প্লাট দিছে মোক আমি মেইন মন্দিৰ আহি পালো বান্দৰ ইয়াতে চাই ল'ব পাৰে আৰু গাছ এই লাঠি কাৰণ এই বান্দৰ আছে না লাঠি নহ'লে কাম নহ'ব বান্দৰ বহুত আছে গাছ আৰু এই মেইন মন্দিৰ আমি গাছ ইয়াক বান্দৰে খেছি গাছ এইগিলা ইয়াতে বান্দৰ খেদে দাউৰাই খুব দাউৰাই চ' গাছ হে গাছ আমি আহি গ'লো ওপৰত এইগিলা বান্দৰে বান্দৰ লাঠি আছে লগত মানে আমাক ৰক্ষা দিব মই ৰক্ষা দিম গাছ আৰু এইগিলা আমাৰ মেইন মন্দিৰ এই আমাৰ পাৰ্টনাৰ বাইছ বিৰাট বান্দৰ ভাল এই লাঠি মেইন লাঠি মোবাইলকে লৈ যাব খুজিছে একদম বেয়া দাউৰণি দিছে বান্দৰে অলপ চান্স নাও এইগিলা বান্দৰতে পুৰা দাউৰাই সুৰক্ষা মেন আগত যাওঁ অংকুৰ সুৰক্ষা মেন মই মানে বছ এইগিলা বান্দৰ আমাৰ বছকেইটা বেৰি আছে মোবাইল কাঢ়ি নিয়াৰ সম্ভাৱনা বহুত আৰু এইগিলা বান্দৰ কাণত বহি আছে আমি গৰমত চলা চলা খুলি দিলো আমি মেইন মন্দিৰ মিল গাই গাছ চলা খুলি দিছো পুৰা গৰম মাৰিছো নাই বিন্দাছ আমি কিজানি আছো আৰু এতিয়া মন্দিৰ গাছ বন্ধ হৈ আছে আজি বাবা দীপাংকৰ ভিডিঅ' বনাইছে যেবা নকমিলে যে হয় কিন্তু দেই আহিলোঁ পুৰা কিন্তু পাকা গেলে বম গৰম হৈ আছে একদম থাকিব নোৱাৰা জেপি জেপি ভিডিঅ' বনাইছোঁ দেই আৰু নাজাৰা দেখিলোঁ একবাৰ ৰ'দে হওক বা পানী হওক ভিডিঅ' বনোৱা আমাৰ কৰ্তব্য ঠিক তেনেদৰেই আপোনালোকক দেখে যাই আছোঁ চাই যাই থাকক বনি থাকক ভিডিঅ'টো সম্পূৰ্ণৰূপে আৰু গাছ এই গৰম আৰু তলত দেখি কিবা চাই ঝাৰু গাছ এইবিলাক পুৰা ঝাৰু গাছ আৰু তলে খেতি পথাৰ আছে এইবিলাক ডাঙৰ ডাঙৰ গাছ আছে আৰু আমাৰ এইগিলা টিঙৰ মন্দিৰ আৰু চাই পাইছে কিন্তু টিঙৰ মন্দিৰৰ লগতে গাছ চখত দেখি কিন্তু বান্দৰ নাই তলত দেখি বান্দৰ উৎপাত কামাৰা কামাৰা কৰে খাং খাং কৰে কিন্তু অকল দেখি কথাও নাই গাছ আপোনালোকে চাই আছে মোৰ লগত গাছ বিদ্যা চাইলে পাৰে অসৰ দিকে এটা বান্দৰ নাই তো সম্পূৰ্ণৰূপে খালী কৰি চুনচান জেগা আমলোক চাৰিটা আছোঁ বাকী এটা বান্দৰ আছে এটা মানুহ আছে বাছ একো নাই কিন্তু তলত দেখি বান্দৰ খাং 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 কৰি থাকে চগাইছ মই যাম যদি পাৰ হৈ আহিছোঁ আমি টকৰেশ্বৰী মন্দিৰলৈ এইটা মন্দিৰটো একদম চাই ল'ব পাৰে এইটা মন্দিৰটো অসৰ দেখি বিদ্যাখিনি মস্ত গৰম গৰু চেণ্ডেলটো নাই মা কচম বিদ্যা এই টিংখিনি যি গৰম জ্বলা ফুটা দাম গাইছ জ্বলা ফুটো বহুত খাটাং বহি একদম পুৰি আহিছে ডিমা হৈছে খাব পাৰিম গেলা গৰম এই গৰমত যাই আছোঁ পাক্কা গিলা রে নাকা গরম বাপা আমি এতিয়া নামি যাম বুলি ভাবছিলোঁ কিন্তু এখুৰ তেৰাকৈ চাইডেদি দেখা ৰাস্তা দেখা পালোঁ ৰাস্তা দেখা ভাবিলোঁ যাং একবাৰ আহিলোঁ ৰাস্তাখন পালোঁ চালোঁ দেখিলোঁ একোই নাই একোই নাই এইখিনি আছিল ৰাস্তাঘৰ কেমেৰাটা কি হ'ল এইখিনি ৰাস্তাঘৰ একোই নাই
আরে কোনো ৰাস্তাই আমাক নিজৰ উদ্দেশ্য মতে নিব নোৱাৰে আমি নিজৰ ৰাস্তা নিজে বাচি ওলাম আৰু আমি সেইবাবে বেলেগ ৰাস্তা দিছোঁ য'ত বান্দৰ নাই হা কি আই চ' গাইছ আমি তললৈ আহিলোঁ চৰ্দাৰ পিন্ধিলোঁ আৰু বান্দৰবোৰ দেখালোঁ আৰু দেখি দেখিম তললৈকে যাই থাকোঁ তাৰপিছত বান্দৰে খেদে এই বাঢ়িলোঁ আমি লাহে লাহে যাওঁ বেৰা পৰা নাই এই যে বান্দৰৰ চকুকেইটা কিয় ৰাঙা চকু নহয় মুখত কিয় ৰাঙা আমি অসমৰ পৰা আহিলোঁ অসমত বান্দৰ চান্দৰ নাই মানুহো নাই দুটামান আছিলে নাই মানুহ তাৰপিছত গাইছ আমি এতিয়া আহি পালোঁ এইটো হৈছে টক্ৰেশ্বৰ মন্দিৰটোৰ লগতে আৰু অসম দেখি ওপৰৰ পিনে চাব লগা বিশেষ একো নাই কিন্তু তলৰ পিনে বান্দৰবোৰ আছে আৰু এই মন্দিৰটো আছে এই মন্দিৰটো আৰু গাইছ এই গেলা গৰমত বান্দৰ ধুই আছে গাঁও মোৰ ধুব মন গৈছে গাঁও আৰু এই ইয়াতে ধুই আছে বান্দৰবোৰে গাঁও এই চাই ল'ব পাৰে এই বান্দৰবোৰে গাঁও ধুই আছে লগতে মোৰো গাইছ ধোৱা মন গৈছে গাঁও এই বান্দৰগিলা ধুই আছে গাঁও পুৰা পানী জেপে জেপে মাৰি আছে অসমৰ পৰা জাপ বেয়া মাৰি আছে চ' গাইছ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰি লাগিছিলোঁ ভিডিঅ'টো আৰম্ভ হৈছিল ৰেল ষ্টেচনত গ'লোঁ টক্ৰেশ্বৰী মন্দিৰত ভিডিঅ'টো সমাপ্ত ভীম পাহাৰত আৰু ভীম পাহাৰ ঘৰক আহিলোঁ ঘৰক আহি গিলা আমাৰ ফটো এতিয়া লাগ পালোঁ এইকেইটা ফটো এতিয়া ইয়াতে আছে আৰু ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ কৰিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি চেনেলটো নতুনকৈ আহিছে তো প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু এতিয়া বাই বাই লগ পাম নতুন ভিডিঅ'ৰ নতুন টপিকৰ সৈতে বাই